নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল নব টেকনিকেললৈ। আজি আমি আলোচনা কৰিম আপোনাৰ মোবাইলত যদি এইচ প্লাছ হৈ আছে সেইটো কেনেকৈ 4G বনাই ল'ব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। প্ৰথমতে আপোনাৰ মোবাইলৰ ছেটিংছটো অ'পেন কৰি ল'ব। ইয়াত চিম কাৰ্ড এণ্ড মোবাইল ডাটা ইয়াত ক্লিক কৰিব। আপোনাৰ যিখন চিম ব্যৱহাৰ কৰি আছে ইয়াত ক্লিক কৰিব। মই চিম 1ত এখন চিম ব্যৱহাৰ কৰিছোঁ, আপুনি দুখনো ব্যৱহাৰ কৰিব, যিখন চলাই সেইখন কৰিব। মই চিম 1ত মোৰ এখন চিম ব্যৱহাৰ কৰোঁ, এইটো মই ক্লিক কৰিছোঁ। ইয়াত আহি প্ৰফেশ্যন নেটৱৰ্ক টাইপ ইয়াত ক্লিক কৰিব। ইয়াত 4G 3G 2G অটো ইয়াত ক্লিক কৰিব। এইটো আপোনালোকে চাব পাৰে 4G হৈ গৈছে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।